ইয়াত আৰু কোনো সন্দেহ নাই, কোকৰাঝাৰ সমষ্টি ইয়াত নৱসেনাৰ বাহিৰে কোনো বিকল্প জিকিব পৰা কণ্ডিশ্যন নাই, ঠিক আছে। আৰু মই কৈছোঁ যে মই এনেকুৱা নহয় নেৰ' মাইণ্ডেড বা এনেকুৱা থিংকিং নহয়, মই না কমিউনেল না ৰিচুৱেল। যদি দেখোঁ যে এনেকুৱা ভাল ব্যক্তি এজন কোকৰাঝাৰত MP আনিলে ভাল হয়, মই নিজে ক'ম যে তেওঁ MP হওক, ঠিক আছে। আপুনি বিজেপিৰ বিৰোধ হোৱাৰ কাৰণ কি হ'ব পাৰে, যিহেতু BTR-ৰ দিনত আমাৰ প্ৰথম প্ৰায়ৰিটি আছিল যে BPF-টো পাৱাৰৰ পৰা যাব লাগে, কাৰণ তেওঁলোকৰ কেৱল কৰাপশ্যন নহয়, তেওঁলোকৰ ওপৰত তেনেকুৱা ধৰণৰ ৰেচিয়েল এটেক এই ধৰণৰ হেৰিখিনিও আছিলে, বা ভূমিৰ পৰা আদি কৰি সমস্যাবিলাক তেওঁলোকে সমাধানৰ এটা ৰাস্তা ল'ব পৰা নাছিলে। ভাষাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে ইয়াত অসমীয়া ভাষাটো হ'ব নোৱাৰা কি কাৰণ আছে, কাৰণ সংবিধানটো ভাষা আইনটো, ভাষা আইন সংশোধন নকৰিলে য'ত ইয়াত 80% মানুহে অসমীয়া ভাষাত লেখা পঢ়া কৰে, কয়, বড়ো ভাষা হয়, বড়ো ভাষা HC-টো আছে, বড়ো ভাষা ইয়াৰ চৰকাৰী ভাষা হয়, অসমীয়া ভাষাটো তাত ল'ব লাগিছিল, তেওঁলোকে লোৱা নাই। গতিকে এনেকুৱা কাৰণত আমি তেওঁলোকক ৰিপ্লেচ কৰা যায়। আৰু চবতকৈ ডাঙৰ কথাটো ষ্ট্ৰেটেজিকেল কথা আপোনালোকে সুধিছে কিহৰ কাৰণ। সেই সময়ত আমাৰে কিছু মানুহ, নৱসেনা ছাপোৰ্টৰে কিছু মানুহে অন্ধভাৱে বিজেপিক ছাপোৰ্ট কৰিছিল, ভাবিছিল যে বিজেপি কিবা এটা কৰি দিব। আমাৰতো মামাই কাৰ্বি আংলঙত গৈ গৈছিল, মই 10 দিনত মানে মাটি কৰি দিম কৈছিল, কাৰণ তাত মাটিৰ ক্ষেত্ৰত বড়োৰো একে সমস্যা, এই বেলেগৰো একে সমস্যা, হয় নহয়, কাৰণ তাত তেওঁলোকে টাইপছ নহয়। এইফালেও আহি কৈছিলে, এতিয়াতো তেওঁলোকে কি পালে, তেওঁলোকে না কঁঠাল খালে না কিবা খালে। মই ভাবোঁ আজিৰ দিনত বিজেপিৰ অৱস্থাটো চবেই বুজিছে, কিন্তু বুজি পোৱা নাছিলে। গতিকে আমি চাইছিলোঁ যে টেষ্টটো লৈ চাওঁ, সোৱাদটো তিতা নে কেঁহা তেওঁলোকে জানিব, তেওঁলোকে যেতিয়া গম পাব যে এইটো তিতা কেঁহা আছে তেওঁলোকে নিজে এৰি দিব। আজি আৰু আমাৰ ইয়াৰ BTCৰ কোনো মানুহে বিচৰা নাই যে ইয়াত বিজেপি এগেইন কিবা হওক। আমি সেইকাৰণে কৈছোঁ যে 24-ৰ পিছত 25-ৰ ইলেকশ্যনত আমাৰ যিখিনি ছাপৰ্টৰ মানুহ বিজেপিক ভোট দিছিলে, তেওঁলোকে আৰু বিজেপিক ভোট নিদিয়ে। সেইকাৰণে BTC মই তেতিয়াও কৈছিলোঁ যে BTCৰ সমস্যাখিনি BTC-বাসী ৰাইজে সমাধান, ইয়াত কোনো মামা, কোনো ভাগিন, কোনো হেৰি আহি কৰিব নোৱাৰে, কোনো গগৈ আহি কৰিব নোৱাৰে। BTCৰ মানুহখিনিৰ মাজৰ যিটো মানে আণ্ডাৰষ্টেণ্ডিং সেইটোহে কৰিব পাৰিব। সেইকাৰণে কৈছোঁ যে মই অকল নৱসেনা ছাপোৰ্টৰ মানুহখিনিৰ কথা কোৱা নাই, আৰু যদি বেলেগৰ ক'ৰবাত অন্ধমগ আছে। আৰু বিশেষকৈ যিটো আপকামিং পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন আহিছে 24-ত, এই সম্পৰ্কত বহুতৰে এটা এনেকুৱা ধৰণৰ ইচ্ছা আছে যে MP নৱসেনাই কি কৰিব। এই সম্পৰ্কত আমি স্পষ্ট কৰি দিব বিচাৰোঁ যে কোকৰাঝাৰ সমষ্টিৰ ৰাইজে যদি বিচাৰে আমি আকৌ ইলেকশ্যন খেলিম। কেনেকৈ খেলিম বুলি ক'লে এটা কথা আমি স্পষ্ট কৰোঁ যে বিজেপি, APPL বা BPF-ৰ যিটো মিত্ৰজোঁট আছে, সেইটো এলায়েন্স কিন্তু আমাৰ লগত নাই। আপোনালোকক মই খোলাকৈ কৈছোঁ যে আমাৰ গণ সুৰক্ষা পাৰ্টীৰ ফালৰ পৰা এলায়েন্স এটা হৈছিলে BTC কাউন্সিলত, আৰু সেইটো পষ্টপল ইলেকশ্যন আছিল, পষ্টপল মানে এলায়েন্স আছিল। আৰু সেই সময়ৰ প্ৰাসংগিকতা আছিল যে বিগত 15, 16, 17 বছৰৰ যিটো শাসন, তাত হোৱা দুৰ্নীতি, স্বজন দখল বা সেই সময়ত বিভিন্ন ধৰণৰ ভাইলেঞ্চবিলাক হৈছিল, তাত বিভিন্ন ধৰণৰ ৰাজনৈতিক দলবিলাক ইনভলভমেণ্ট আছিল। তাৰ কাৰণে আমি বিচাৰিছিলোঁ যে সেই দলটোৰ বা সেই হেৰিটোৰ শাসনটো অৱসান হওক, আৰু লগতে BTCত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমি সমস্যা হওক, ভাষাৰ ক্ষেত্ৰত হওক, জনজাতিকৰণ হওক, মাটিৰ সমস্যাৰ পৰা আৰম্ভ কৰি চাকৰি বাকৰি আৰু বিভিন্ন চৰকাৰী সা সুবিধাবিলাকত যাতে সকলো ৰাইজকে সমানভাৱে ব্যৱহাৰ কৰে, তাৰ কাৰণে আমি এইটো কৰিছিলোঁ। আৰু সেই এলায়েন্স সম্পৰ্কত অহা ফেব্ৰুৱাৰী মাহত আমাৰ হয়তো ছত্তীশগড় আমি এটা ভাবি থৈছোঁ, ছত্তীশগড়তে আমাৰ এখন দলীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন তাত সাধাৰণ সভা হ'ব। সেই সভাত আমি সিদ্ধান্ত ল'ম যে এই এলায়েন্সটো থাকিব নে নাথাকিব, বা থাকিলে কেতিয়ালৈকে থাকিব। আৰু অকল নৱসেনাই এটা সমষ্টি যদি ইলেকশ্যন খেলে, তেতিয়াহ'লে আমি আগৰ নিচিনা ইলেকশ্যন খেলিম। আৰু যদি আমি ভবা ধৰণে ইণ্ডিয়ান ৰিজনেল পাৰ্টি ফ্ৰণ্ট, যিটো আমি বিভিন্ন সৰু সৰু দলৰ আমি এলায়েন্স বনাইছোঁ, ফ্ৰণ্ট বনাইছোঁ, মৰ্চা বনাইছোঁ, তাত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ একেবাৰে তামিলনাডু, বেংগলৰ পৰা আৰম্ভ কৰি UP, বিহাৰ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশৰ পৰা আৰম্ভ কৰি তাত 150টাতকৈ বেছি দল আছে। আৰু প্ৰতিখন ৰাজ্যত এই দলৰ এলায়েন্সটো আমি শক্তিশালী কৰাৰ কাৰণে ইতিমধ্যে যোজা কৰিছোঁ। আৰু সেই হিচাপত যোৱাকালি যন্ত্ৰমন্ত্ৰৰ এটা আমাৰ প্ৰগ্ৰেম আছিল সংবিধান দিৱসৰ ওপৰত। আৰু সেই হিচাপত আমি 100টা সমষ্টি ইলেকশ্যন খেলাৰ প্ৰিপেৰেশ্যন চলি আছে। অকল 100টাই নহয়, আহি থকা মধ্যপ্ৰদেশ, ছত্তীশগড়ৰ যিটো নিৰ্বাচন আছে, তাত তাৰে বিভিন্ন আঞ্চলিক দলৰ লগত লগ লগাই আমি টোটেলি ছত্তীশগড়ৰ 90,
বা মধ্যপ্ৰদেশৰ 220খন আসনত আমি ইলেকশ্যন খেলাৰ কাৰণে প্ৰস্তুতি চলি আছে আৰু সেই উদ্দেশ্য কৰি অহা ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইকৰ পৰা আমি মহাপৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিম তাত প্ৰায় গোটেই ছত্তীশগড় আৰু মধ্যপ্ৰদেশ আমি ঘূৰিম তাৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে আৰু বিভিন্ন দলবিলাক ৰেডি হৈ আছে সামাজিক সংগঠনবিলাক ৰেডি হৈ আছে কাৰণ বিজেপিয়ে যোৱা 14 চনৰ নিৰ্বাচনত পৰিৱৰ্তনৰ নাম কৰি কিন্তু শাসন লৈছিল কিন্তু পৰিৱৰ্তনৰ নামত একো নহ'ল আপোনালোকে দেখিছে যে ভাৰতবৰ্ষৰ তেতিয়া জ্বলন্ত সমস্যা এটা আছিল মানে ৰজগাৰ বা এমপ্লয়মেণ্টৰ আমাৰ মোদীজীয়ে কৈছিল যে 15 লাখ টকা বেংক একাউণ্টত অনাৰ লগে লগে আৰু প্ৰায় 2 কোটিকে বছৰত এমপ্লয়মেণ্ট দিব কিন্তু 2 কোটি জেগাত আজিলৈকে এই 8 বছৰত হয়তো 5 কোটিমান মানুহৰ জবলেছহে হ'ল কিন্তু জব নহ'ল গতিকে তেওঁলোকৰ পৰিৱৰ্তন মানে শ্লোগান যিটো আচলতে ভুৱা আছিল বা এইটো কোনো কাম নাই সেইকাৰণে আমি কৈছোঁ পৰিৱৰ্তন নহয় মহাপৰিৱৰ্তন লাগে ক্ৰান্তি লাগে বা বিপ্লৱ লাগে য'ত গোটেই ব্যৱস্থাটো পৰিৱৰ্তন কৰাৰ লগতে আমাৰ সৰ্বসাধাৰণ মানুহখিনি যাতে সুবিধাখিনি হয় আৰু আমি যিটো এলায়েন্স বনাইছোঁ তাত দুটা মানে আমি মাপদণ্ড আমি ঠিক কৰিছোঁ প্ৰথম কথাটো হ'ল ইয়াৰ কোনো বিজেপিৰ লগত এলায়েন্স নহ'ব 2 নম্বৰতে ইয়াত বিশেষভাৱে ST SC OBC মাইনৰিটি বা আদিবাসী দলিত তেওঁলোকৰহে ৰাজনৈতিক দলবিলাক থাকিব আজি যিটো কথা আহিছে আজি BTC প্ৰসংগত মই কৈছোঁ আজি BTCত দেখিছে যে প্ৰমোদ বড়ো ডাঙৰীয়া এলায়েন্সত ক্ষমতাত অহাৰ লগে লগে আমাৰ হাংৰামা মহিলাই ডাঙৰীয়াৰ সৈতে উপজাতি বিজেপিক কি কৈছিলে ছাপৰ্ট দিছিলে কিন্তু বিজেপিৰ পৰা যিখিনি তেওঁলোকে শ্ৰদ্ধা সন্মান পোৱা নাই যাৰ কাৰণে তেওঁ নাগপুৰ পৰ্যন্ত গৈ কিনে তেওঁ আশীৰ্বাদ ল'বলগীয়া হৈছে এইটো হাংৰামা মহিলাৰে বা BPFৰ ব্যক্তিগত কথা তাত মই বেছি ক'ব লগা নাই কিন্তু মই যিটো বুজি পাইছোঁ বা আমাৰ বিশেষকৈ ফাণ্ডামেণ্টেলিষ্ট যিসকল বড়ো লোক আছে গণতান্ত্ৰিক তেওঁলোকে কিন্তু এইটো অলপ দুখ পাইছে কাৰণ এই আন্দোলনটো এই সংগ্ৰামটোৰ এনেকুৱা ধৰণৰ পৰিণতি হওক বুলি তেওঁলোকো ভবা নাছিলে আৰু মই সেইকাৰণে কৈছোঁ নৱসৈনে যদি ইয়াতে আবদ্ধ হৈ থাকে তেতিয়াহ'লে নৱসৈনে একে অৱস্থা হ'ব যেনেকুৱা 19ত আপোনালোকে দেখিছে যে কংগ্ৰেছ বিজেপি CPMৰ লগতে আমাৰ APCDR বা বিজেপি কথা বাদে দিলোঁ তেওঁলোকেও ইভেন আমাক হৰাৰ কাৰণে বা AIDF আমাক হৰাৰ কাৰণে বহুত চেষ্টা কৰিছিল গতিকে সেইকাৰণে কৈছোঁ যে আমি সৰু এটা পুখুৰীত থকা হ'লে আমি যদি সাগৰত সাঁতুৰিব শিকিব পাৰোঁ তেতিয়াহ'লে আমি ডুব খোৱাৰ কোনো মানে সমস্যা নাই সেইকাৰণে আমি BPF বা আমাৰ বড়ো যিসকল ফাণ্ডামেণ্টেলিষ্ট আছে তেওঁলোকে আমাৰ অনুৰোধ তেওঁলোকক আমি হাতযোৰ কৰি কৈছোঁ যে তেওঁলোকে নৱসৈনাক ভুল বুজি লাভ নাই ঠিক আছে তেওঁলোকে কৰা কিছুমান এক্টিভিটিৰ কাৰণে আজি হয়তো সম্পূৰ্ণ ৰাইজ তেওঁলোকৰ বিৰোধী হৈছিল আপোনালোকে দেখিছে যে ইয়াত যিসকল ট্ৰাইবেল কোৱা হয় বাহিৰত এইবিলাক আদিবাসী বুলি কোৱা হয় আমি আদিবাসী সংৰক্ষণ বচাৰৰ পৰা আৰম্ভ কৰি আদিবাসী জল জংগল জমিন খনিজ বচাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ মূল যিবিলাক ইনপ্ৰিন্সিপল কথা সেইবিলাকত আমি জোৰ দিছোঁ যাতে এইবিলাক সুৰক্ষিত থাকে কাৰণ এই সংৰক্ষণ তেওঁলোকে এনেই পোৱা নাছিলে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে ব্ৰিটিছৰ লগত যুঁজিও তেওঁলোকে কাৰণ আপোনালোকে দেখিব যে নৰ্থ ইষ্টৰ যিটো গোটেই ট্ৰাইবছ যিবিলাক আছিলে একদম তাত কিন্তু ইংৰাজে সোমাব পৰা নাছিল ইংৰাজৰ বিৰুদ্ধে যুঁজিছিল যাৰ কাৰণে ইংৰাজেও তেওঁলোকক ইনাৰ লাইন ব্যৱস্থা ছিষ্টেমত ৰাখিব লগা হৈছিল একেধৰণৰ 5th শিডিউল ইয়াত হৈছে হয় আজি ইয়াত 6th শিডিউলত বহুত কথা আহিছে 6th শিডিউল যিমতে হৈছিলে তাৰ হয়তো এতিয়া ডাইলিউট হৈ গৈছে বা আজি যিটো শাসক পক্ষ তেওঁলোকে হয়তো কিছু কম্প্ৰমাইজ কৰিছে এই ক্ষেত্ৰত তেওঁলোকৰ কথা মই বিশেষ ক'ব লাগে কিন্তু এটা কথা ঠিক যে আদিবাসীয়ে হওক SC হওক তেওঁলোকৰ আৰক্ষণ সংৰক্ষণ এইটো কিন্তু এনেই পোৱা বস্তু নহয় তেওঁলোকে বহু সংগ্ৰামৰ ফলত পাইছে গতিকে সেইটো সুৰক্ষা দিয়াৰ দায়িত্ব সংবিধানৰ সেইটো সুৰক্ষা দিয়াৰ দায়িত্ব ৰাজনীতিসকলৰ কিন্তু তাৰ লগে লগে 5th আৰু 6th শিডিউলত যিসকল মানে কি কয় আদাৰ কাষ্টৰ মানুহ আছে যিসকল সঁচাকৈ অসমৰ বা BTCৰ বা ইণ্ডিয়াৰ তেওঁলোককো কিন্তু আমি ইগন'ৰ কৰাটো উচিত নহয় তেওঁলোকৰ অধিকাৰখিনি যদি দিব নোৱাৰোঁ কালি তেওঁলোকে ৰাজনীতিত তেওঁলোকৰ বিৰোধ কৰিব সেইকাৰণে আমি কৈছোঁ যে আমি এনেকুৱা এটা পৰ্যায়ত আমি চাব লাগে য'ত যাতে ইয়াত থকা সকলো জাতি জনগোষ্ঠীৰ মানুহে তেওঁলোকে এটলিষ্ট ইয়াত থাকি মেলি খাই মেলি থাকিব পৰা বা ইয়াৰ পৰা পলাব লাগিব ইয়াৰ পৰা মাৰ খাব লগা কণ্ডিশ্যনটো নহয় একে কিন্তু 5th শিডিউল আজি দেখিব যে আদিবাসী বা ট্ৰাইবেলসকল আজি মেইন ষ্ট্ৰীমৰ পৰা তেওঁলোক বহুত দূৰত গুচি গৈছে আজি তেওঁলোকৰ ৰাষ্ট্ৰপতি হ'ব পাৰে তেওঁলোকৰ ৰাজ্যপাল হ'ব পাৰে কিন্তু তেওঁলোকৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে আজি আপোনালোকে থাকিব দিল্লীৰ মছনদৰ পৰা বিভিন্ন ৰাজ্যবিলাকৰ যিবিলাক চৰকাৰবিলাক একচাম এনেকুৱা মানুহে দখল কৰিছে যিবিলাকৰ সংখ্যাত কিন্তু একেবাৰে 1% নাই কিন্তু আজি টোটেল ইণ্ডিয়াত আদিবাসী বুলি ক'লে প্ৰায় 12 to 15% লোক আছে তেওঁলোকৰ 40টাতকৈ বেছি 45টাতকৈ বেছি তেওঁলোকৰ ৰিজাৰ্ভ চিট আছে MP MLA বহুত ৰিজাৰ্ভ চিট আছে
কিন্তু তেওঁলোকে আজি মাতিব নোৱাৰে, কাৰণ তেওঁলোকে মাতিলে পাৰ্টীৰ মানুহে বেয়া পাব, পিছত টিকেট নিদিব। ইভেন গুজৰাটৰ পৰা আদি কৰি যিবিলাক জেগাত মই গৈছোঁ, মই বেলেগ নালাগে, আমাৰ এজন মিনিষ্টাৰ আছে MOS কুলেশী ডাঙৰীয়া চেণ্ট্ৰেলৰ, তেওঁ আজিলৈকে MOS হৈ থাকিল, তেওঁ কেবিনেট হ'ব নোৱাৰিলে। মধ্যপ্ৰদেশত 47টা ৰিজাৰ্ভ ছিট আছে অকল আদিবাসীৰ কাৰণে, 35টা SC কাৰণে আছে। তাত কোনো ST SC কোনো মুখ্যমন্ত্ৰী নাই। তেওঁলোকক চেণ্ট্ৰেলত কি বনাইছে? MOS বুলি ক'লে তেওঁৰ কোনো কাম নাই। গতিকে এনেকুৱা ধৰণৰ ৰাজনীতি পৰিস্থিতি। সেইকাৰণে আমি এটা কথা চাইছোঁ যে ST SC OBC মাইনৰিটি, অৰ্থাৎ যিটো কয় বহুজন বুলি কয়, এওঁলোকৰ সংখ্যা 85%তকৈ বেছি। এইসকলক যদি ক্ষমতাত আনিব পাৰোঁ, আমাৰ সমাজৰ এনেকুৱা ধৰণৰ অৱহেলা, অস্পৃশ্যতা, এই ধৰণৰ যিবিলাক বৰ্ণবাদী আক্ৰমণ আৰু লগতে নিজৰ অধিকাৰ সম্পৰ্কত তেওঁলোকে নিশ্চয় অধিকাৰখিনি ল'ব পাৰিব। আৰু যাৰ কাৰণে আমি এই ধৰণৰ ৰাজনীতিহে পোষকতা কৰোঁ। অৰ্থাৎ দেশৰ যিসকল মানুহে স্বাধীনতা অনাৰ পৰা আৰম্ভ কৰি গোটেইখিনি তেওঁলোকে কৰিছিল, ব্ৰিটিছৰ লগত তেওঁলোকে যুঁজিছিল, কাৰণ এই যুঁজটো কিন্তু স্বাধীনতা যুঁজ নাছিল, এইখিনি তেওঁলোকৰ অধিকাৰৰ যুঁজ আছিল। সেইখিনি পিছত স্বাধীনতা সংগ্ৰামৰ লগত চামিল হৈছিলে। গতিকে সেইকাৰণে অসমৰ মানুহে যাতে আমাক ভুল নুবুজে, আমি কোনোদিনে ট্ৰাইবেলৰ এগেইনষ্টে কেতিয়াও কোৱা নাই। আৰু এটা কথা খোলাই কৈছোঁ, অকল ইয়াত নহয়, 6th চিডুলৰ 5th চিডুলতো কৈছোঁ যে যদি আমি তাত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক তেওঁলোকৰ অধিকাৰ মৰ্যাদাখিনি দিব নোৱাৰোঁ, তেতিয়াহ'লে তেওঁলোকে আমাক কেলৈ ভোট দিব? নিশ্চয়কৈ ভোট নিদিব। ইয়াত হীৰা হয় নে নাহিলেও কোনোবা বেলেগ হ'লেও আহিব এদিন হ'লেও। গতিকে মোৰ অনুৰোধ যে আমি নিজৰ অধিকাৰ মৰ্যাদা ৰক্ষা কৰাৰ লগতে বাকী যিবিলাক ভাৰতীয় নাগৰিক বা হেৰি তেওঁলোকৰো আমি সেইটো চাব লাগে। আৰু আহি থকা দিনত মই চবকে ৱেলকাম, যে যিহেতু তেওঁলোকে হয়তো ইয়াত বিজেপিৰ লগত যুঁজিব নোৱাৰে, কিন্তু নেশ্যনেল লেভেলত যদি আমি এক হ'ব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় যুঁজিব পাৰিম। কালি হয়তো আমাৰে প্ৰধানমন্ত্ৰী বনাব পাৰিম। আজি দেখা গৈছে অসম চৰকাৰে একটা বসুন্ধৰা স্কিম এটা লৈ আহিছে, তাতে দেখা গৈছে একটা সম্প্ৰদায় বঞ্চিত হ'ব। এই স্কিমৰ ওপৰত আপুনি কি ক'ব? মতলব মানে আমাৰ মুছলিম মাইনৰিটিৰ কথা নহয়। হয়, চাওক, যোৱা সৌদিনা তেওঁলোকে লাচি দিব পাতিছে। যিবিলাক জনা শুনা লোক তেওঁলোকে কৈছে যে লাচিতে আচলতে মোগলক প্ৰতিৰোধ কৰিছিল। ঔৰংজেব সাম্ৰাজ্যবাদী শক্তি আছিল, তেওঁ ধৰ্ম জাতিৰ পিছত, কিন্তু তেওঁলোকক কি কৰিছে হয়তো মুছলিম আক্ৰমণকাৰী হিচাপে কালি ইতিহাসত বা অহাকালি তেওঁলোকে ষ্টেবিলিটি কৰি হয়তো বিজেপিৰ ৰাস্তাটো ক্লিয়াৰ কৰিব। কাৰণ আপোনালোকে দেখিব গুজৰাটত 10% মুছলিম মানুহ নাই, ইউপিত মাত্ৰ 15 to 20% আছে। তাত মুছলিমৰ ভয় খুৱাই কেনে তেওঁলোকে চৰকাৰ দখল কৰে। আজি অসমত কমচে কম 34% মুছলিম মানে হেৰি আছে, মাইনৰিটি আছে। গতিকে ইয়াত অৱশ্যে ৰাজনীতি বিজেপি সেইটো কৰিব। মই ভাবোঁ এইটো ৰাজনীতিৰ খেল, আৰু আমি সেইকাৰণে এই ৰাজনীতিবিলাক, মই ইয়াত বেছি কথা ক'ব নাযাওঁ, আমি এই ৰাজনীতিবিলাক বন্ধ কৰিব বিচাৰোঁ। আপোনালোকে সুধিছে যে নৱসৈন্যাই ইলেকশ্যন খেলিব নেকি, যে আপোনালোকে কওক নৱসৈন্যাৰ বাহিৰে কোকৰাঝাৰৰ এনেকুৱা দ্বিতীয় ব্যক্তি আছে নেকি যে ইলেকশ্যন খেলি জিকিব পাৰিব? আৰু যদি ওলাই মই বাদ দিম। গতিকে সেইকাৰণে কৈছোঁ যে অসমত অকল নৱসৈন্যা নহয়, এনেকুৱা নৱসৈন্যা আৰু হয়তো কেইবাটা দৰকাৰ আছে। কাৰণ যদিহে আপোনালোকে বা আমাৰ এই যে এইটো মানে কেৱল আমি দুই এটা প্ৰতিক্ৰিয়া দিয়া হ'লে নহয়, কেনেকৈ আমি এই প্ৰতিক্ৰিয়া ৰাজনীতি শেষ কৰিব পাৰোঁ। মই কংগ্ৰেছক খোলাই কৈছোঁ যে নৱসৈন্যাক যদি কয় যে 7টা ছিট আপোনালোকে খেলক, আমি 7টা খেলিম। মই কৈছোঁ অসমত 14টাৰ ভিতৰত 12টা ছিট কমচে কম এলায়েন্সত আমি আনিব পাৰিম। আজি বিজেপি কৈ আছে তেওঁলোকে 12টা ছিট জিকিব, মই গেৰাণ্টি দি কৈছোঁ। কংগ্ৰেছ যদি সঁচাকৈ, আজি কংগ্ৰেছৰ কোনো একো নাই যদিও কিছু মানুহ কংগ্ৰেছৰ প্ৰতি এতিয়াও আছে, আৰু হয়তো বহুতেই ভাবে যে বিজেপিক যদি ৰিপ্লেচ কৰিবলৈ কংগ্ৰেছৰ এটা মেজৰ কণ্ট্ৰিবিউশ্যন লাগিব। আৰু আমি কংগ্ৰেছক সেইটোৱেই কৈছোঁ, কংগ্ৰেছৰ আগত আমি এটা লক্ষ্মণ ৰেখা আমি টানিব বিচাৰিছোঁ যে কংগ্ৰেছৰ আজিৰ দিনত তেওঁলোকৰ যিটো শক্তি, ভাৰতবৰ্ষৰ হয়তো কেৱল 200 MP খেলিব পৰা শক্তি আছে, কিন্তু তেওঁলোকে কি কৰে 543 খেলিব খোজে। যাৰ কাৰণে আমি বিৰোধী বুলি কোৱা বা আমাক ভাল পোৱা পাৰ্টিবিলাকে হয়তো এই বেয়া কামবিলাক কৰি আছে। গতিকে আমি কৈছোঁ যে আমি যিটো এলায়েন্স কৰিছোঁ, সেই এলায়েন্সটো আমি য'ত স্পেচ আছে আমি তাতে সোমাম। আমি কেতিয়াও বিজেপি বা কংগ্ৰেছৰ বিটিম হ'ব নাযাওঁ। আৰু আমাৰ মৌলিক কথাটো হ'ল যে আজি বড়ো জাতীয়তাবাদৰ লগতে বিভিন্ন অঞ্চলত জাতীয়তাবাদ বা আঞ্চলিকতাবাদী শক্তিবিলাকে যিদৰে সৰু সৰু পাৰ্টি তেওঁলোকৰ নিজৰ আশা আকাংক্ষাবিলাকক এটা ৰাজনৈতিক ৰূপ দি, ৰাজনৈতিক শক্তিৰ জৰিয়তে তেওঁলোকে ইয়াক আৰু শ্ৰীবৃদ্ধি কৰাৰ কাৰণে লাগিছে, আমি সেইটোতে হাৰ পানী যোগাওঁ। কাৰণ ৰিজনেল পাৰ্টি ফ্ৰণ্ট বনোৱাৰ লগে লগে বা কোৱাৰ লগে লগে আপোনালোকে চাব যে ভাৰতৰ সংবিধানৰ মূল ঢাঁচাটো কি, যে ফেডাৰেল ষ্ট্ৰাকচাৰৰ ওপৰত ভাৰতীয় সংবিধান বা ভাৰতবৰ্ষ প্ৰতিষ্ঠিত। কিন্তু আজি যিবিলাক এনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় শক্তি আছে, সি বিজেপি হওক কংগ্ৰেছ হওক, তেওঁলোকে কি কৰে
এই সৰু সৰু ক্ষুদ্ৰ শক্তিবিলাক তেওঁলোকে বশীভূত কৰি তেওঁলোকে ইয়াৰ ওপৰত কিন্তু ৰাষ্ট্ৰীয়বাদটো জাপি দিব বিচাৰে। আমি প্ৰথম এজন অসমবাসী বা নৰ্থ ইষ্টৰ বাসী হিচাপে আমি গৌৰৱ কৰোঁ, তাৰপিছত এজন ভাৰতীয় হিচাপে আমি গৌৰৱ কৰোঁ। আৰু ঠিক তেনেকৈ চাউথৰ মানুহবিলাকক তেওঁলোকে এজ এ চাউথাৰ্ণ হিচাপে তেওঁলোকে প্ৰথমতে গৌৰৱ কৰে। আপোনালোকে আচৰিত পাব, যি মোদীজী অমিত শ্বাহজী দিল্লীত গৈ অসমত গৈ হিন্দীৰ পোষকতা কৰে, গুজৰাটত গৈ আপোনালোকে দেখিব এখনো চাইনবোৰ্ড দেখা নাপাব ইংৰাজী হিন্দীত। মই যিমানটা চাৰ্কিট গৈছোঁ একেবাৰে আপোনাৰ ছুৰটৰ পৰা গান্ধীনগৰলৈকে, আপোনাৰ মানে কি আহমেদাবাদৰ পৰা বৰোদাৰলৈকে এটা আপোনালোকে চাৰ্কিট দেখিব য'ত মানে কেৱল গুজৰাটীৰ বাহিৰে কোনো ভাষা নাই। গতিকে যদি জাতীয়বাদ শিকক নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ পৰা শিকক। জাতীয়বাদখিনি তেওঁলোকৰ ঠিক আছে, কিন্তু বাকীখিনি বদনামী। আমাৰবিলাকে কি কৰে, বদনামীখিনি লয়, জাতীয়তাবাদটো নিশিকে। সেইকাৰণে কৈছোঁ যে আজি নাগপুৰত গৈছে, মই ব্যক্তিগত একো নকওঁ, কিন্তু হয়তো তেখেতসকলৰ নিজৰ অঙহী বঙহীখিনিয়ে দুখ পাইছে যে আমাৰ বড়ো সংগ্ৰামৰ নেকি শেষ পৰিণতি। তাতকৈ মোৰ ক'বলৈ একো নাই। তাতকৈ যদি আমাৰ আগ্ৰামা মহিলাৰী যদি মই হ'লোহেঁতেন, তেওঁ MLA এটা আছিলে, তেওঁ এই কংগ্ৰেছৰ এলায়েন্স, তেওঁ যদি ক'লেহেঁতেন যে আমাৰ বড়ো মানুহ এজন এই চিটৰ পৰা যাব লাগে, আগৰ পৰা বড়ো চিট আছিলে, তেতিয়া নিশ্চিতভাৱে হয়তো ৰণগড়া সলনি হাগ্ৰামাৰ মানুহজন গ'লহেঁতেন। তেওঁ চাৰেণ্ডাৰ কৰি দিলে। সেইকাৰণে কৈছোঁ যে কিছুমান ষ্ট্ৰেটেজি পলিচি যদি ঠিক নাথাকে, আজি নৱসেনা যদি ইয়াতে সোমাই থাকে, আজি বহুতে সুধিছে নৱসেনা কেলেই ঘূৰি আছে। আজি দেখা গৈছে যে